কাৰ্বি আংলং যিটো অটোনমাছ কাউন্সিলৰ আণ্ডাৰত থকা PWD এডিচনেল চিফ ইঞ্জিনিয়াৰ ৰোড ডিভিজন হিলছ তেখেতক এইটো মোৰ প্ৰশ্ন যে আপোনালোকে একে দুই এজনক ব্যক্তিকে কিয় সকলো ঠিকাটো আবণ্টন দিয়া হৈছে এৱাৰ্ডটো কিয় দিছে ইয়াত কিহৰ আপোনালোকৰ কিহৰ প্ৰব্লেম কাৰণে দিবলগীয়া হৈছে গতিকে এইবোৰ তেখেতসকলে উত্তৰ দিয়ক এই দুজন ব্যক্তিকে মোৰ আহ্বান জনাইছোঁ কি এডিচনেল চিফ ইঞ্জিনিয়াৰ আৰু মাননীয় CM ডক্টৰ তুলৰাম মোহন দেৱ তেখেত দুজনক এই বস্তুটো ক্লিয়াৰ কৰিলে ভাল হয় ৰাইজক স্পষ্ট কৰি দিয়াটো ভাল হয় আৰু মই যিটো অভিযোগ লৈ আনিছোঁ এই অভিযোগ যদি লৈ আনিছোঁ মই যদি মিছাই কৈছোঁ এইকেইটা গোটেই নাম আছে ৰবিৰাম মহাৰ নাম কৈছোঁ মানিক তেৰামৰ নাম কৈছোঁ যদি মিছা হয় তেনেহ'লে মোক কাগজ দিয়াজনেহে মিছা হ'ব আৰু কিন্তু তাত ৰাইজে মোক দুখ কৰিও লাভ নাই কাৰণ তাৰ পৰা যিটো কাগজ আহিছে সেইটোতে মই RTI হিচাপে যিটো পাইছোঁ ৰাইজক জনাইছোঁ যে সেইখিনি ভুল হ'লে তাতেই ভুল হ'ব এতিয়া মোকো ধৰক তাতো ধৰক গতিকে সেইটো স্পষ্ট কথা গতিকে মই ছিষ্টেমৰ কথাই কৈছোঁ যে এই ছিষ্টেমটোত অন্ততঃ আপোনালোকে নিবনুৱা সমস্যা বিভিন্ন সমস্যা চিন্তা কৰি এই সমস্যাটো আপোনালোকে ষ্টপ কৰক সেইটোৱে মোৰ ক'ব